নমস্কাৰ, সকলৰ খবৰ কেনেকুৱা বাৰু? আজিতো লক্ষী পূজা, গতিকে মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলকচোন। আজি গোটেইখিনি কাম ময়ে কৰিব লগা হৈছে। এও নাই যে নাৰিকল দুটাও ময়ে কাটিব লগা হৈছে। ইমান পটাপট নোৱাৰোঁ বাৰু। নাৰিকলটো কাটি বাৰু আপোনালোকক এটা কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ' বাৰু চাইনে নাচায় ভিডিঅ'বোৰ চাইনে নাচায় সেইটো জনাবচোন, আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় সেইটো জনাব। মই নতুনকৈ চেনেল এটা খুলিছোঁ, আপোনালোকৰ আশীৰ্বাদত যদি কিবা এটা কৰিব পাৰোঁ। এনেকৈ নাৰিকলৰ বাকলিখিনি গুচাই লৈছোঁ। কলা বাকলিখিনি মই মিক্সিত দি দিম নাৰিকলৰ লাড়ু বনাবলৈ। সেইখিনি এনেকৈ গুচাই লৈ এতিয়া মই গুচাই আছোঁ। অকণমান দেৰি লাগিছে। এনেকুৱা কৰিলে বহুত সময় লাগি যায়, কাৰণ বাকলিটো দুবাৰ গুচাব লগা হৈ যায় যে, সেইকাৰণে বহুত পলম হৈ গৈছে চাওকচোন। এতিয়া এইখিনি মই মিক্সিৰ বাতিটোত সোমাই লৈছোঁ। সৰুকৈ কাটি লৈছোঁ, ডাঙৰকৈ দিব নোৱাৰি মিক্সিৰ বাতিত, সৰুকৈ কাটি লৈছোঁ। লৈ এতিয়া মই মিক্সিৰ বাতিটোত সোমাই দিছোঁ, দি মই পিচি ল'ম এইখিনি। আমাৰ পিছা হৈ গ'ল। গোটেই নাৰিকল দুটা পিচি ল'লোঁ একেলগে। পিচি লৈ এতিয়া মই হাতেদিয়ে দিছোঁ বাৰু, মই চামুচ ব্যৱহাৰ কৰা নাই। মই চামুচতকৈ হাত ব্যৱহাৰ কৰি আঙুলি ব্যৱহাৰ কৰিয়ে ভাল পাওঁ, গতিকে এয়া হৈ গৈছে এইখিনি। এয়া মই কেৰাহীত দি দিছোঁ, তাত দিছোঁ মই কেৰাহীটোত নাৰিকলৰ লাডুখিনিত দিছোঁ মই কেইটামান বাদাম, তাৰপিছত আপোনাৰ 4টামান ইলাচি, এনেকৈ দি মই এইখিনি ভাজি লৈছোঁ। ভাজি লোৱা হৈ গৈছে প্ৰায়। এয়া হৈ গৈছে। এতিয়া আমি লাড়ু বান্ধিব পৰা হৈ গৈছোঁ। নাৰিকলখিনি লাড়ু বান্ধিব পৰা হৈ গ'ল। এতিয়া পায়স বহাইছোঁ, পায়সখিনিও লগতে হৈ গৈছে। গোটেইখিনি এইবিলাক দেখুৱাম বাৰু, মই কেনেকৈ বনাওঁ পিছত দেখুৱাম। এইবিলাক এতিয়া আনি আৰু দেখাইছোঁ। পূজা যে দৌৰা দৌৰি হৈছে অকণমান, অকলে দিগদাৰ হয়, সেইবাবে গোটেইখিনি ফুল দেখুৱাব পৰা নাই, পিছত কেতিয়াবা দেখাই দিম। এয়া পূজাৰ যোগাৰ হৈ গ'ল। এয়া পূজাৰ শেষ নোহোৱাতে চাওকচোন লৰা পৰি কি হৈ গ'ল। ডাইনিঙৰ চকীত লাগি একেবাৰে অৱস্থা নাই, কপালখন ফুলি গৈছে তাৰ, কেনেকৈ যে কান্দিছে। তেতিয়াহ'লে আমি আমাৰ পূজা ভাগ আৰম্ভ কৰোঁ। মই এয়া চাকি বন্তি জ্বলাই লৈ পাঠখন পঢ়ি লৈছোঁ, পাঞ্চালী পঢ়িব লৈছোঁ। নাৰায়ণী নাম মোৰ তোমাৰ সান্নিধ্য, সুখদা নামত মোক বহু লোকে মানে, শ্ৰীমনৰ বৃহতিলা শ্ৰীনাম আমাকে অসুৰ ঈশ্বৰী নাম দিলা অসুৰ সমাজে। বজ্ৰ নিবাৰণ কৰ বজ্ৰাংগী বাসিনী, আশাৰ পূৰণে মই আশা দেৱী ৰাণী। অস্তত্তৰ শতনাম হৈল সমাপম, আৰু কত নাম জানো তুমি নাৰায়ণ, হাস্য কৰি লক্ষ্মীক কহিলা জনাৰ্দন। জীৱা পাঠ কৰে তব অস্তত্তৰ শতনাম, অতুল বিভৱ লবে সেই যে সুজন। তাৰ ঘৰে ধন জন হইব যে পূৰণ, ৰহিব আমাৰ দৃষ্টি তাহাৰ ওপৰে, সকলো বিপদ ৰক্ষা কৰিব তাহাৰে। ভাদ্ৰ পুহ চৈত্ৰ আৰু লক্ষী পূৰ্ণিমা দিনে, তোমাৰে মহত্বৰ কথা যিজনে শুনে। কিংবা ডিম্বাত কি দিবাসে যি ভক্তজন, মনে প্ৰাণে তব কথা কৰিব শ্ৰৱণ। সংসাৰত যত সুখ পাই সেই জন, অন্তিমত লাভ থাই বৈকুণ্ঠ সদন। প্ৰতি গুৰুবাৰে তোমাৰ নাম যি গৃহে স্মৰে, সত্য সৰ্বসুখ লাভে সেই ঘৰে। নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত,
জল বা যদি ভুল আছে শুধৰাই পনীৰখিনি বহাই লৈছোঁ, লৈ কিনে এনেকৈ ভাজি ল'ম। আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ, মই একো দিয়া নাই, নিমখ দিয়া নাই, হালধি দিয়া নাই, নিদিয়াকৈ মই এনেই জেনেৰেল নৰ্মেল ভাজিছোঁ। যিহেতু মটৰ তৰকাৰীত নিমখ হালধি থাকিবই, তাত লাগিবই হ'ব, সেইকাৰণে মই একো দিয়া নাই, জাষ্ট কাটিছোঁ আৰু ভাজিছোঁ। এইখিনি ভাজা হোৱাৰ পিছত আমাৰ কিছুমান মানুহৰ পনীৰ ভাজিলে খাবলৈ বহুত টাইট হৈ যায় নহয়, সেই টাইটটো নোহোৱাৰ বাবে মই এইখিনি দেখাইছোঁ কেনেকৈনো টাইট নহয়। পনীৰ আঞ্জাত দিলেনো কেনেকৈ টাইট নোহোৱাকৈ থাকে, সেইবাবে মই আপোনালোকক এইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি কৰিলে, কেনেকুৱা কৰিলে পনীৰ টাইট নহয়। এইখিনি মই ভাজি লৈছোঁ, ভজা হৈ গৈছে, হৈ যোৱাৰ লগে লগে এইটো মই কেঁচা পানী বাতি এটাত দি দিছোঁ, দি কেঁচা পানীটোত এইখিনি এনেকৈ গৰম গৰম ঢালি দিছোঁ। ঢালি দিয়া হৈ গ'ল। গোটেইখিনি ঢলা হোৱাৰ পিছত এইখিনি আমি বনাম। এয়া মোৰ মটৰ পনীৰ হৈ গ'ল, নমাব পৰা হৈ গ'লোঁ। এয়া ল'ৰাৰ কাৰণে মই খিচিৰি আৰু মটৰ পনীৰ বাঢ়ি দিছোঁ, সি খাব এতিয়া। মই অকণমান দেৰি কৰি খাম, মই খিচিৰি নাখাম, শুকান ৰুটি খাম। আৰু মোৰ ভিডিঅ'টো আপোনালোক সকলোৱে শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ। আৰু মোৰ চেনেলটো আপোনালোকে প্লিজ এতিয়ালৈকে যদি ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট প্লিজ 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 কৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পায় কমেণ্টত